তামোল আহিলে তামোল খাতে আহিছিলোঁ তাকে আমি কৈছোঁ তামোল অনা নাই সেইদিনা আহিছিলোঁ আকৌ গাড়ী ডিপুত তেলেই নাছিলে সেইদিনা আহিলোঁ আকৌ ডিপুত তেলেই নাছিলে মা খাওঁ আকৌ তামোল মোক পাণ অকণমানে দিয়ক তামোল নালাগে মোৰ আছে মই চব গুটি খাম দিয়ক গুড মৰ্ণিং ৰাতিপুৱা 7টা বাজিছে আৰু মই ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধি ওলাই লৈছোঁ ক'লৈ যাম কৈয়ে আছোঁ আৰু এইফালে পলিমোহন বাইদেৱে গিফ্ট কৰা বেগটো লৈ লৈছোঁ এইটো এবছৰতে যেতিয়া মই ৰূপজ্যোতিলৈ বিয়া হৈ আহিছিলোঁ তেতিয়াতো মোক বিয়াত এইটো বেগ গিফ্ট কৰিছিল তেওঁ এতিয়া বেগটো লৈ ল'লোঁ মই মা ৰূপজ্যোতি ওলাইছোঁ আৰু দেউতা ওলাইছোঁ ডিব্ৰুগড়লৈ গৈ আমি খুৰাঙৰ সমীপতে থকা তেল ডিপুত সোমালোঁ তেল ভৰাবলৈ আমি ইয়াৰ ৰেগুলাৰ কাষ্টমাৰ হয় আমি ডিব্ৰুগড়লৈ গ'লে আমি ইয়াতে তেল ভৰাওঁ আৰু এওঁলোক বহি আছে কাষ্টমাৰলৈ অপেক্ষা কৰি আছে কাষ্টমাৰ আহি আছে দেখিছে লগতে গাড়ী গ'ল এতিয়া আকৌ বাইক আহিলে আৰু ইটো চাইডে আমি তেল ভৰাই আছোঁ ইয়াত খাজ বজাৰ আছে কি কওঁ শুনিব দেই ইয়াত মানে আপোনালোকে তামোল পায় খাবলৈ আৰু ইমান ধুনীয়া তামোল দিয়ে নহয় আমি যিমানবাৰ আহিছোঁ কি ধুনীয়াকৈ তামোল দিয়ে আমাক খাবলৈ আমি সেইকাৰণে তামোলখন অহালৈ বাট চাই আছোঁ আৰু তামোলখন ইমান ধুনীয়াকৈ দিয়ে শৰাইখনত তামোল পাণ চূণ চাদা চব গুটি দিয়ে আৰু যিসকলে নাখাওঁ বুলি ভাবে তেওঁলোকেও খাব মানে দেখি আপোনালোকৰ মানে খাওঁ খাওঁ লাগি যায় দেখিছেনে চাওক কিমান ধুনীয়াকৈ চব তামোল পাণ চূণ চাদা দিছে দেউতাই তামোল ল'লে ৰূপজ্যোতি ল'লে মই যিহেতু তামোল নাখাওঁ সেইকাৰণে মই চফ লৈছোঁ আৰু ধুনীয়াকৈ আমি তামোল খাই লৈ ল'লোঁ তাৰপিছতে কেইদিনমান আগতে তেল নাছিলে তাই লৈ দেউতাই কথা পাতি আছে আৰু এওঁলোকৰ ব্যৱহাৰ পাতি খুব ভাল প্লাছ বহুত শিক্ষিত ছোৱালী চাওক মাষ্টাৰ ডিগ্ৰী হায়াৰ ছেকেণ্ডেৰী কৰা ছোৱালী তথাপি তেখেতে লাজ নকৰে যে ইয়াৰ কামত তেওঁলোকে কাম কৰি আছে একচুৱেলি কাম কৰিব নাই কাম কৰিবলৈ আজিকালি চবেই নিজৰ ভৰিত থিয় হ'ব লাগে কাৰো ওপৰত যাতে নিৰ্ভৰশীল হ'ব নালাগে নহয় জানো এতিয়া আমি তামোল খাই ওলাই আহিলোঁ মই দেখাই আছোঁ স্বৰ্ণ আছাম আপোনালোকে তেল ভৰাইনে জনাবচোন দেই যদি ডিব্ৰুগড় ফালে যায় ইয়াতে তামোল আপোনালোকে খাবও পাৰিব তেলো ভৰাব পাৰিব আৰু আমি ডিব্ৰুগড়লৈ যোৱাৰ কাৰণটো হৈছে মোৰ দেউতা এজন হাৰ্ট পেচেণ্ট 2017 তেখেতৰ হাৰ্টৰ অপাৰেশ্যন হৈছিলে আৰু তেখেতৰ পেচমেকাৰ লগোৱা আছে পেচমেকাৰ সেইকাৰণে 6 মাহৰ মূৰে মূৰে তেখেতৰ চেকআপ কৰিব লাগে জানুৱাৰীত কৰিছিলে এতিয়া জুন হ'ল যিহেতু কৰিবলগীয়া টাইম হ'ল কৰিবলৈ সেইকাৰণে আমি চেকআপ কৰিবলৈ লৈ আহিছোঁ দেউতাক আৰু লগতে জনাবলৈ বিচাৰিছোঁ আমি একচুৱেলি হেম কলিতা ছাৰক দেখাওঁ যিটো তেখেত এতিয়া আউট অফ অসম হয় সেইকাৰণে আমি দৰ্পণ গগৈ ছাৰক দেখাম কাৰণ দেউতা অপাৰেশ্যন কৰাৰ সময়তে দৰ্পণ গগৈ ছাৰো আছিলে সেইকাৰণে আমি এবাৰ বুলি ভাবিও যিহেতু হেম কলিতা ছাৰ নাই সেইকাৰণে দৰ্পণ গগৈ ছাৰকে দেখাওঁ আৰু এই পালোঁ নহয় ফ্লাইঅভাৰ আৰু মোৰ মানে ফ্লাইঅভাৰ দেখি ইমান ভাল লাগে কেলৈ নাজানো ফ্লাইঅভাৰৰ ওপৰত উঠি ইমান ভাল পাওঁ গাড়ীত গৈ খুব ভাল লাগে আপোনালোকে ফ্লাইঅভাৰ উঠি ভাল পায়নে জনাবচোন দেই আৰু পাই গ'লোঁ ডিব্ৰুগড় মহানগৰ কাৰণ যিহেতু ডিব্ৰুগড় মহানগৰ হ'বলৈ গৈ আছে সেইকাৰণে ডিব্ৰুগড় মহানগৰ বুলিয়ে ক'লোঁ মই একচুৱেলি গুৱাহাটী মহানগৰৰ ছোৱালী এতিয়া যেনিবা মই ডিব্ৰুগড় মহানগৰৰ ওচৰত থাকোঁ আৰু এখন ফ্লাইঅভাৰ এখন বহুত ধুনীয়াকৈ বনাইছে ছাইডবোৰ চব কি ধুনীয়া কালাৰ কৰি দিছে আৰু এতিয়া ফুটপাথৰ ব্যৱস্থাও কৰি দিছে যিসকলে খোজকাঢ়ি যাওঁ বুলি বিচাৰে ছাইডেদি ধুনীয়াকৈ খোজকাঢ়ি যাব পাৰে তাৰপিছত আমি আহি পাই গ'লোহি গাড়ীখন ৰখাই কেনে মই দেউতা মা ওলাই গৈছোঁ আৰু এইফালে আমাৰ মাক হাৱাই চেণ্ডেল পিন্ধিছোঁ মই মাকো হাৱাই চেণ্ডেল পিন্ধিলে কি হ'বনো বোলে আমাৰ মা মানে বহুত চিম্পুল দেখুওৱা নকৰে শ্ব' অফ কৰি বেয়া পায় বহুত চিম্পুল সাধাৰণ মানুহ তেখেত হাইস্কুলৰ হেডমাষ্টাৰ নিচিনা ৰিটায়াৰ হ'ল কিন্তু তেখেতে চিম্পুল থাকি ভাল পায় তেওঁ মানে ডাউন টু আৰ্থ আৰু তাৰপিছত দেউতাহঁত অকণমান বাহিৰলৈ গ'ল সেইকাৰণে মোক বেগকেইটা লগোৱাই দিছোঁ মই বেগকেইটা লৈ ৰখি আছোঁ মোলৈ চাওঁ মই ভিডিঅ' কৰি আছোঁ তাৰপিছত এই পাই গ'লোহি আছাম ফাৰ্মাকো ইয়াতে দৰ্পণ গগৈ ছাৰ বহে এইখন সৃষ্টি হস্পিটেলৰ কাষতে যোৱাকালি ৰাতিয়ে যিহেতু টিকেট লোৱা হৈছে মানে এপইণ্টমেণ্ট লোৱা আছিলে এতিয়া টিকেট কাউণ্টাৰত গৈ টিকেটটো কনফাৰ্ম কৰি ল'ব মই মা পাৰ হৈ আছোঁ সেয়া আছাম ফাৰ্মাকো সেয়া দেউতা টিকেট কাউণ্টাৰৰ ওচৰত এতিয়া মই মা দেউতা সকলো সেয়া দেখিছোঁ এইজন দুলীয়াজনৰ পৰা আহিছোঁ চব ডক্টৰলৈ ৱেইট কৰি আছোঁ চব বহি ৰৈ আছে ডক্টৰ অহালৈ তাৰপৰা ডক্টৰজন আহিলে দৰ্পণ গগৈ ছাৰ ডক্টৰ আহিলে তেখেতক চেকআপ কৰিলে ৰিপৰ্ট চব নৰ্মেল আছে পেচমেকাৰ এতিয়াও 5 বছৰ ভেলিডিটি আছে বুলি ক'লে তাৰপৰা আমি যিহেতু ৰাতিপুৱা ওলাই গৈছিলোঁ সেইকাৰণে বোলো দেউতাকলৈ বোলা চাহ খালোঁ
এইখন ৰাজস্থান চুইটছ ৰাস্তা কাষতে পালোঁ। তাৰপৰা আমি সোমালোঁ, সোমাই কেনে চাহ পুৰি চব্জি খালোঁ মিঠাই। আৰু এই ডিব্ৰুগড়ত ইমান আজি বৰষুণ দিছে নহয়, পানীও হ'ল। মই ইমান ভিডিঅ' কৰা নাই আৰু এই আহি গ'ল পুৰি চব্জি। আলু চব্জিটো বহুত টেষ্টি আছিল। মই আলু বেয়া পাওঁ কাৰণে মই জোলহে খাইছোঁ, আলুখিনি মই খোৱা নাই। আৰু মই খাই থাকোঁতে মায়ে গালি পেলে কেলৈ ভিডিঅ' কৰিব লাগে। মই কৈছোঁ নহয় নহয়, মোৰ সৰু পৰিয়াল এটা আছে, মই তেওঁলোকৰ কাৰণেহে ভিডিঅ' কৰোঁ বোলো। মই চাহ লৈছোঁ, মাৰ গালি শুনি হাঁহি তাৰপৰা আমি চাহ তাহ খাই ওলালোঁ। আমাৰ বহুত বজাৰো কৰিবলগীয়া আছে। খাই বৈ ওলালোঁ। ৰূপজ্যোতি যিহেতু নিৰামিষ খাব নোৱাৰে, সেইকাৰণে দেউতাই মাছ লৈ আছে, এইবোৰ লোকেল মাছ পালে দেউতাই নামি গ'ল। আৰু চাওকচোন কিমান বৰষুণ দি আছে। নামি কেনে ল'লে মাছ, মোৱা মাছ ল'লে, বৰেলীয়া ল'লে। মোৱা নেকি? আৰু আগলৈ বহুত বজাৰ আছে কৰিবলৈ, মাছ লৈ তাৰপৰা মিঠাই আম এইবোৰ কিনি আমি আহি আছোঁ। তাৰপিছতে আমাৰ মৰাণতো কিছুমান ঘৰৰ কৰিবলগীয়া বজাৰ আছে, সেইকাৰণে আমি আকৌ মৰাণলৈ যাম গ্ৰচাৰী বস্তু। এতিয়া আমি আহি পালোঁহি মৰাণত কিন্তু আপোনাৰ বৰষুণ নাই দেই, ডিব্ৰুগড়তহে বহুত বৰষুণ দিছে আজি। পানীও হৈছে জেগাই জেগাই ডিব্ৰুগড়ত। এইখন আমাৰ মৰাণ টাউন। তাৰপিছতে দেউতা মা নামিলে গেলামাল দোকানত ওচৰত, কাৰণ তেওঁলোক ঘৰত গেলামাল বস্তু ল'বলগীয়া আছিলে। আমি গাড়ীখন ঘূৰাওঁ বুলি যাওঁতে দেখিলোঁ নে মই ফুচকাৱালা এটা, আৰু মই জানে পানীপুৰি লাভাৰ, নামি গ'লোঁ। ময়ো খালোঁ, মোৰ ননদহঁতলৈও লৈ আহিলোঁ। ননদ দুজনী আছে বাৰু, সিহঁতৰ কাৰণেও ফুচকা কালি টোপোলা বান্ধি লৈ আহিছোঁ। আৰু ময়ো ধুনীয়াকৈ খাই বৈ আহিলোঁ। আৰু এইখিনি আছিল মোৰ ভিডিঅ'টো। কেনেকুৱা পালে আপোনালোকে চাই জনাবচোন দেই। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টো কৰি জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।